বড়োলেণ্ডৰ যি দীৰ্ঘদিনীয়া এটা সহস্ৰ সংগ্ৰাম চলোৱাৰ পিছত আজি আমাৰ পাৰ্টিৰ যোগদান কৰিলে। তদুপৰি তেওঁলোকে যোৱা 27 তাৰিখৰ যি চুক্তি কৰি আনিলে, এই চুক্তিটো লৈ এনে সাধাৰণ জনসাধাৰণে এটা নতুন পৰিৱৰ্তন হোৱাটো ৰাজনীতিভাৱে ইয়াতে বিচাৰিছে। গতিকে আজি যি গোবিন্দ বসুমতাৰী সহ তেওঁৰ কমৰেডসকলে যে আজি আমাৰ UPPL পাৰ্টি জইন কৰিলে, তেওঁলোকক আমি আন্তৰিকতাৰে আমি আমাৰ পাৰ্টিত ৱেলকাম কৰিছোঁ। আৰু লগতে এই তেওঁৰ আমাৰ পাৰ্টি জইন কৰাটো এটা নতুন দিশত নতুন দিগন্তত লৈ যাব বুলি আমি আশা কৰিব পাৰোঁ। কাৰণ তেওঁলোকে যি চুক্তি কৰিছে, এই চুক্তিক বিভিন্ন জাতি জনগোষ্ঠীক লোকসকলে এইটো আদৰি লৈছে। আৰু এই চুক্তিৰ জৰিয়তে নিশ্চয় এই অঞ্চলত এটা নতুন পৰিৱৰ্তন আহিব বুলি সকলো ৰাইজে আশা কৰিছে। আৰু ইয়াৰ কাৰণে আজি ইয়াত দেখিছে যে ইয়াতে প্ৰায় আজি 200তকৈ অধিক 200তকৈ অধিক কংগ্ৰেছ, BPF, AIDF আৰু ঠিক বিভিন্ন ছেকশ্যনছ অফ পিপল আজি ইয়াত আমাৰ UPPL পাৰ্টিত জইন কৰিলে। গতিকে এইটো এটা শুভ লক্ষণ হয় আৰু যে ৰাইজে যে এটা নতুনত্বটো বিচাৰিছে এইটো প্ৰমাণ কৰিলে। গতিকে আজি আপোনালোকে দেখিছে যে 15 বছৰ ধৰি BPFে ইয়াতে শাসন কৰিলে। এই শাসন কৰাৰ সময়ত আপোনালোকে চাওক যে BPFে কিনো কৰিছে আমাৰ এই অঞ্চলৰ উন্নতি কৰিবৰ কাৰণে। একোটো উন্নতি হোৱা নাই। খোৱা পানীৰ পৰা আজি যিখিনি ঘৰ হাইৱে স্কিম আৰু এই ৰাস্তা বদলি এইবিলাক কৰিছে, এটাও ৰাস্তা বদলি এটা কাম তেওঁলোকৰ আধাৰুৱা। গতিকে ইয়াৰ জৰিয়তে ৰাইজক সন্তুষ্ট কৰিব পৰা তেওঁলোকে কেতিয়াও সক্ষম হোৱা নাই। আৰু ইয়াৰ কাৰণে আজি জনসাধাৰণে আগবাঢ়ি আহিছে। আজি টাউনৰ কথাই কওক, টাউনৰ মানুহখিনিয়ে সকলোৱে অতিষ্ঠ হৈছে, গাঁৱৰ মানুহবিলাকো অতিষ্ঠ হৈছে। সাধাৰণ গাঁওবিলাকক যিখিনি বিধৱা মানুহবিলাকক পেঞ্চন স্কিম কিবা স্কিম এইবিলাক দিব লাগে, তাতো কাৰাপশ্যন, সকলো দিশতে কাৰাপশ্যন, ইন অল স্পেয়াৰ্ছ কাৰাপশ্যন। তেওঁলোকে টকা পইচা নিদিলে হাইৱে ঘৰ নাপায়, টকা পইচা নিদিলে হাইৱে ঘৰ নাপায়, টকা পইচা নিদিলে পেঞ্চন বিধৱা নাপায়। ঠিক তেনেকৈ স্তৰত ৰাইজে এইটো সহ্য কৰিব পৰা হোৱা নাই। আৰু আপোনালোকে সাধাৰণ কথা চাওক, যিবিলাকে BTCত অফিচত যাব লগা হয়, তাতে মানুহবিলাকে টকা নিদিলে PTC অফিচৰ কামেই নহয়। সাধাৰণ পিয়নক আপোনালোকে 1000 টকা দিলেহে বা 2000 টকা দিলেহে এনেকুৱা ধৰণৰ কাম হয়। আৰু অফিচাৰৰ কথাটো কমপ্লিটলি বেলেগ। অফিচাৰবিলাকে তাৰ পইচা লৈয়ে লৈ কমপ্লিটলি লুট কৰি আছে আমাক। গতিকে এইবিলাক সকলো দিশত আমি যদি পাৱাৰত যদি আহোঁ, আমাৰ UPPL পাৰ্টিয়ে এটা যুদ্ধকালীনভাৱে আমি এই ভ্ৰষ্টাচাৰ আমি দূৰ কৰিম। গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ, এই ভ্ৰষ্টাচাৰ আমাৰ সমাজৰ পৰা আমি আঁতৰাব লাগিব। আৰু যিমান দিন হাগ্ৰামা থাকিব এই ভ্ৰষ্টাচাৰ কেতিয়াও শেষ নহ'ব। কিন্তু UPPL আহিলেহে ইয়াক আমাৰ সমাজৰ পৰা আমি আঁতৰাব পাৰিম। কিন্তু এটা কথা ক'ব লাগিব, যিহেতুকে BTC কিন্তু নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা হোৱা নাই, কিন্তু তাৰ আগতে কিন্তু নিৰ্বাচনী যিটো গৰম বতাহ চলিছে, আচলতে কি ইংগিত বহন কৰিছে? নিৰ্বাচন নাহাই যে এনেকুৱা এটা পৰিৱেশ, এইটো পৰিৱেশটো এইটোৱে যে হাগ্ৰামাক যে আচলতে মানুহবিলাকে বেয়া পাইছে, BPFক যে একদম আঁতৰাবই লাগিব। গতিকে ৰাইজে এতিয়াৰ পৰা এতিয়ালৈকে ৰেডিনেছটো হৈছে। এইবাৰ মানে এই BPF পাৰ্টিক চৰকাৰ হিচাপে আমি এই অঞ্চলত ৰাখিব নোৱাৰোঁ। ইয়াৰ কাৰণে ৰাইজে আগবাঢ়ি আছে। এইটো দিছ ইজ ভেৰি ক্লিয়াৰ মেছেজ টু দ্য মিডিয়া পিপল এণ্ড এভৰিবডি। আৰু তিনিটা গোট আছে NDFBৰ, যোনকেইটা কিন্তু পোৱা গৈছে যে BPFৰ লগত হয়তো থকা বুলি এটা সন্দেহ হৈ আছে বা তেওঁৰ লগত থাকিব। কি ক'ব আপুনি? তেওঁলোকে BPFত যায় না ক'ত যায়, এতিয়াতো NDFB নাই, তেওঁলোকে জনসাধাৰণ হৈ গ'ল। এতিয়া NDFB মোটামুটি ডিছবেণ্ডেড বুলি আমি ক'ব লাগিব। কাৰণ চুক্তি হোৱাৰ পিছত কোনো NDFB হিচাপে সংগঠন থকাৰ কোনো যুক্তি নাই। গতিকে তেওঁলোকে আজিকালি ডেম'ক্ৰেটিক ৰাইটছটো তেওঁলোকৰো আছে। যদি তেওঁলোকে BPFত যায় বা কোনোবা কংগ্ৰেছত যায় বা BJPত যায়, ইয়াত আমাৰ ক'বলগীয়া নাই। কিন্তু এটা শক্তি হিচাপে আপোনালোকে জানিব যে UPPL এটা ষ্ট্ৰংগেষ্ট পাৱাৰ হিচাপে এই অঞ্চলত গঢ়ি তুলিছে।